কষ্ট লগাইছ মাবিংকু আগৰ দৰে আজিও গাখীৰ এফালে লৈ আনিলোঁ। গাখীৰ আনি এতিয়া গৈ আছোঁ দোকানলৈকে। আহি এনেকৈ পাই গ'লোঁ আমাৰ ওচৰৰে দোকানখন। দোকানৰ পৰা লৈ আনিলোঁ 1 পেকেট বম বিস্কুট, লগতে বগৰীৰ দৰে এটা বস্তু আনিলোঁ। বাৰু ভালকৈ জানা নাই ৰ'ব, এইটো নাজানা নুবুজাকে মুখত দি চালোঁ, এনেকুৱা এটা সোৱাদ লাগিল নহয়, এই সোৱাদটো মই ভাষাৰে বুজাব নোৱাৰোঁ। বাৰু ঘৰ আহি পালোঁ, এইফালে গ'ল বিস্কুট লগতে গাখীৰ দিয়া চাহ। গৰম গৰম চাহকাপ মাৰি দিলোঁ, মজা লাগিল খাই। আমাৰ ওচৰৰে এজন দাদাই আৰমেলি টোপ পাৰিলে বৰশী বাতিবলৈকে। এনেকুৱা কৰি বৰশীৰ লগতে এটা ধুনীয়াকৈ মোনাও আনিলে। এইটো টোপ লগালে বহুত মাছ পায়, সেইবাবে আৰমেলি টোপ চাই এতিয়া গৈ আছোঁ এটা ছাগলী বিচাৰি। বাৰু বহুদিনৰ মূৰত এইফালে লৈ আনিলোঁ এটা পকা অমিতা ডাঙৰ চাই। দেখাতে কিবা এটা মজা লাগিছে। খোৱাৰ আগত ভালকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ ধুই লওঁ। চিকা কৰি ধুই আনিলোঁ। ধুই অনাৰ পিছত বেলেগ কাম নাই, একফালৰ পৰা চিলোৱা আৰম্ভণি কৰিব লাগে। এতিয়া ফাইনেলি বহুত অপেক্ষাৰ মূৰত এইফালে গ'ল আমাৰ লাল লাল পকা অমিতাৰ পিচ। কাহিৰ পৰা 1 পিচ উঠাই মুখত দি চালোঁ, এনেকুৱা এটা সোৱাদ লাগিল নহয়, এই সোৱাদটো সঁচাকৈ কৈছোঁ মই বুজাব নোৱাৰোঁ, ইমান মজা লাগিছে। আজি আমি নকৰানি চাইছিলোঁ, বাই জয় অসম।